জন্ম গ্রহণ করেছো শান্তি প্রতিষ্ঠার বাবে দুষ্ট দমন করে আমি যদি শান্তি প্রতিষ্ঠা নকৰো আমি জন্ম গ্রহণ করা কিবা সার্থক অবদান দাদা দুষ্ট দমনৰ বাবে সদায় প্ৰস্তুত এই মথুৰা মথুৰাত যত আছিল অসুৰ দানৱ সকলো নিপাত হ'ল আমাৰ হাতত ক'ত আছে সেই যাদৱ কৈৰী এতিয়াহে আমি যিখন সংগ্ৰামৰ বাবে প্ৰস্তুত হ'ব লাগিব ডাপাত্মা কংসক নিধন কৰাৰ বাবে তেওঁ কথা জনাখণ্ডই আমাক শত্ৰুৰূপে পৰিচাৰ পায় আৰু তেওঁ লগ দিছে তাৰ যৌৱন সংখ্যা ফুৰাবি মহামহাবীৰগণে সেইবাবে দাদা আমি প্ৰত্যেক মুহূৰ্ততে যুদ্ধৰ বাবে প্ৰস্তুত হৈ থাকিব লাগিব নালাগে পাৰিব মোক শত্ৰুৰ মহিমা শুনিব নোৱাৰো মই তেনেবোৰ কথা এবাৰ মাত্ৰ আদেশ কৰ প্ৰকাশী যাদৱৰ নতুন বিক্ৰম মহাকাল ৰূপী এই ভাৰতৰে সকলোকে কৰোঁগৈ নিধন শান্ত হোৱা দাদা আহক সিহঁত শত্ৰুৰূপে মথুৰাৰ দিশে দিম আমি সংক্ষিপ্ত প্ৰতিফল নহয় কৃষ্ণ এবাৰ মাত্ৰ আদেশ কৰ শুনিছো জনাখণ্ড বোলে মহাপৰাক্ৰমী এবাৰ মাত্ৰ পৰীক্ষা কৰি চাওঁ কিমান শক্তি আছে তাৰ এই বাহুৰ ধৈৰ্য ধৰা দাদা জানো ভালদৰে মই পৰাক্ৰম তোমাৰ কিন্তু দাদা বিনা দুখে যদি আমি পৰৰ ৰাজ্য আক্ৰমণ কৰোঁ নিৰিদিব আমাক ক্ষত্ৰিয় সমাজে যিদিনাই আহিব সিহঁত শত্ৰুৰূপে মথুৰাৰ দিশে সেইদিনাই জাগিব ভগৱান আৰু শেষ হ'ব সিহঁতৰ দানৱী জীৱন উচিত সময়ৰ বাবে দাদা প্ৰতীক্ষা কৰা সত্য নহয় মোৰ সিহঁতৰ মিঠাচ অপমান কৰে আমাৰ যদুমন নিন্দা কৰে বংশৰ এনে অপমানক তই কেনেদৰে সহ্য কৰিব কৃষ্ণ আমিতো কেতিয়াও দুৰ্বল নহয় কেনেদৰে সহ্য কৰিম দাম্ভিকৰ এনে অপমানি
অস্থিৰ হৈ পৰিছে এই দৈত্য দানৱৰে বাবে Stop! তাৰমানে আমি কিছুদিন প্ৰতীক্ষা কৰিব লাগিব দাদা ব'লা দাদা আছে Holy Krishna!